লাগে ভাল হ'বনে আৰু সাবস্ক্ৰাইবো কৰি দিব Hello everyone, welcome to Happy Soul Gangotri YouTube channel. আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই গৈ আছে আৰু যোনে যোনে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যোনে যোনে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক মই অনুৰোধ জনাইছোঁ যাতে মোৰ চেনেলটি অতি সোনকালে সাবস্ক্ৰাইব কৰি লয় যাতে আহি থকা ভিডিঅ'বোৰ তেওঁলোকে দেখা পায় আৰু ভিডিঅ'বোৰ যদি ভাল লাগিছে লাইক কমেণ্ট কৰি দিব আৰু সাবস্ক্ৰাইবো কৰি দিব ইমানখিনিয়ে আৰু মই যেহেতু ইউটিউব জগতত নতুন সেইকাৰণে মোৰ কিছুমান ভুল ভ্ৰান্তি হ'ব পাৰে সেইখিনি আপোনালোকে যদি ক্ষমা কৰে বা আঙুলিয়াই দিয়ে মোক মই নিশ্চয় ভাল পাম এনেইতো মোৰ ভিডিঅ'বিলাক মই গোটেইবোৰ ভিডিঅ' আজিলৈকে যিমানবোৰ দিছোঁ মানে সেইবোৰতো ভইচ অভাৰ কৰি পেলাই মই দিছোঁ কিন্তু আজি মানে ফাৰ্ষ্ট টাইম মই এনেকৈ ফেচ টু ফেচ এনেকৈ কথা পাতি পেলাই ভিডিঅ' কৰিছোঁ মানে ফাৰ্ষ্টতে ভাবিছিলোঁ অলপমান যে কেনেকুৱা বা লাগে ভাল হ'বনে বেয়া হ'ব পাৰিমেনে নাই কথা ক'ব কিন্তু যিখিনি পাৰোঁ মই কৰিছোঁ আজি মই ঘৰত আছোঁ মানে তেজপুৰত আছোঁ আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ ঘৰত থাকিলে মই কি মোৰ কৰা যায় মানে কি কৰোঁ মই ঘৰত থাকিলে যিহেতু অফিচৰ সময়খিনিতো আপোনালোকক দেখাইছোঁৱেই আজি মই ঘৰত থাকিলে মোৰ কি কাম কৰা যায় সেইখিনি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ ফাৰ্ষ্ট কাম এইটোৱে যোনটো এজ ইউজুৱেল কৰ্মস্থানত থাকিলেও কৰোঁ বিচনা ঠিক কৰা এওঁ যিহেতু মোতকৈ দেৰিকৈ উঠে সেইকাৰণে বিচনাখন মানে গা ধুই আহিয়ে সদায় ঠিক কৰিব লাগে তাৰপিছত বেলকনিত থকা প্লাণ্টকেইটা মই চাওঁগৈ মানে এনেইতো মই নাথাকোৱেই মায়ে পানী চানী দিয়ে আৰু এওঁতো সময়েই নাই এই পানী চানী দিবৰ কাৰণে সেইকাৰণে ময়ো মাজে মাজে পানী চানী দিওঁ আহিলে এইটো দেখিছেনে এইটো মই নিজে বনাইছোঁ বটল কাটি পেলাই আৰু যে চাহ খাবলৈ গ'লে মটকাকেইটা সেই মটকাকেইটা মই লগত লৈ আহি এনেকৈ প্লাণ্টকেইটা লগাই দিছোঁ কাপোৰকেইটা মেলি ল'লোঁ এইফালে এওঁ প্ৰাৰ্থনা কৰিবলৈ যাবলৈ ওলাইছে আৰু এইটো আমাৰ ঘৰৰ অৰিঅ' ইয়াৰ কালাৰটোৰ কাৰণে ইয়াৰ নামটো অৰিঅ' দিয়া হৈছে দুপৰীয়াৰ সাজ এনেকেই বনালোঁ বনাই আমি মিস্ত্ৰীৰ যিহেতু ওপৰত কাম কৰি আছে দুইটাই ওপৰত চাবলৈ গ'লোঁ কি কাম কৰি আছে তাতে আৰু এনেই আৰু অলপমান মানে ফটো মানে কি আৰু ভিডিঅ' আৰু মোক জোকাই আছিলে মানে ফিল্টাৰটো দেখি মানে মোক জোকাই আছিলে ইমান বগা লাগিছে এইটো কি ফিল্টাৰ লগাই ভাত পানী খাই আজৰি হ'লোঁ এতিয়া অলপমান ৰেষ্ট লওঁ আৰু গধূলি বোলে আজি মোক মানুহজনে এফালে ফুৰাবলৈ লৈ যাম বুলি কৈছে দেই গধূলি আহিবলগীয়া জেগাটো এইটো বোলে এইটো জেগা আছিলে মানে কেইদিনমানৰ আগৰ পৰা মোৰ দাঁতৰ অলপ প্ৰব্লেম হৈ আছিলে ডেণ্টিষ্টক দেখাই ল'লোঁ মানে আজি দাঁতকেইটা আৰু খোৱাটোতো আছেই আৰু ওলাই গ'লে নোখোৱাকৈনো কেনেকৈ ঘূৰি আহোঁ এয়া আমি খাবলৈ সোমালোঁ কানহাট ত্ৰিবেণীত খুলিছে বাজাৰ কলকাতা খুলিছে দুৰ্গা পূজা পুৰা ধুনীয়াকৈ সজাই ৰাখিছে ত্ৰিবেণী দেখিবলৈ এতিয়া দূৰৰ পৰা জিলিকি আছে বহুত দিন এনেকৈ পৰি আছিলে বিল্ডিংটো আমাৰ তেজপুৰৰ চিভিল ৰোডৰ এইখিনি জেগা আগতে ইমান আন্ধাৰ আছিলে মানে ভালেই নালাগিছিলে সেইফালে গৈ কিন্তু এতিয়া এইখিনি জেগাত গোটেইবোৰ শ্বপিং কমপ্লেক্স হৈ গ'ল দেখোন ঢেৰ পাৰ্কিং আছে তাৰপিছত আমি অলপ স্মাৰ্ট বজাৰত সোমালোগৈ আমাৰ কিছুমান ঘৰৰ সামগ্ৰী ল'বলগীয়া আছিলে ঘৰৰ কিছুমান ৰেচন ল'ব লগা আছিলে আৰু মোৰো দুটামান বস্তু ল'ব লগা আছিলে মংগলদৈত লৈ যাবৰ কাৰণে মোৰ এটা কেৰাহী ল'ব লগা আছিলে আপোনালোকেতো দেখিছে মোৰ কেৰাহীটো কেনেকুৱা হৈ গৈছে সেইকাৰণে কেৰাহী এটা আৰু আমি আজি ডিনাৰ কৰি যাম বাহিৰতে কিয়নো উইকেণ্ড আমি আহিলোঁ লেক হাউচত আৰু শোৱা দেখিছেনে বগা যে সেইবোৰ বগলী বোলে ৰাতি তাতে থাকে বোলে বগলীবিলাক তাৰপিছত আমি কৰিলোঁ ডিনাৰ ফাইনেলি আমি ঘৰ আহি পালোঁ আজিৰ ব্লগটো ইমানেই আছিলে ভাল লাগিলে যদি লাইক আৰু কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব থেংক ইউ